বুধবাৰে নিশা আহিছিল অস্ত্ৰধাৰী ডকাইতৰ এটা দল। সেই ভয়ংকৰ নিশাটোৰ স্মৃতি আজিও পাহৰিব পৰা নাই হাওৰা ঘাটৰ এটা পৰিয়ালে। ডকাইতৰ বৰ্বৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল শিক্ষক বিদ্যাৰাম সিংনাৰ। ডকাইতে গৃহস্থৰ হাতৰ আঙুলিত আঘাত কৰি সোণৰ আঙুঠি আৰু খাৰু কাঢ়ি নিয়াৰ লগতে এখন হাতো ভাঙি দিয়ে দুৰ্বৃত্তই। এই কথা ভাবিলেই আজিও বুকু কঁপি উঠে শিক্ষক বিদ্যাৰাম সিংনাৰ আৰু তেওঁৰ পত্নী সবিতা ইংটিপিৰ। নিশা টোপনিৰ মাজতে আতংকত চিঞৰি কান্দি উঠে শিক্ষকৰ পত্নীয়ে। ঘটনাৰ পিছৰে পৰা এতিয়া মানসিকভাৱে আঘাতপ্ৰাপ্ত হৈ ভ্ৰম বকিবলৈ আৰম্ভ কৰিছে তেওঁ। বুধবাৰে নিশা অস্ত্ৰধাৰী ডকাইতৰ এটা দলে ঘৰত প্ৰৱেশ কৰি লুটি নিছিল সোণৰ অলংকাৰ, নগদ ধন, মোবাইল হেণ্ডছেটৰ লগতে এখন মাৰুতি ছুইফ্ট বাহন। পিছত সেই বাহনখন নগাঁৱৰ বৰঘাট বাইপাছত এৰি পলায়ন কৰে ডকাইতৰ দলটোৱে। আৰক্ষীয়ে বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও অপৰাধীক লৈ এতিয়াও নাই কোনো নিশ্চিত সূত্ৰ। গতিকে অতি শীঘ্ৰে দোষীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনাইছে ভুক্তভোগীয়ে। হয়, সেইদিনাখন হঠাতে তেওঁলোকে প্ৰায় 1-1:30 বজাত, সময়টো সঠিক ক'ব নোৱাৰে, প্ৰায় 1:30মান বজাত হ'ব খুব সম্ভৱ। তেওঁলোকে হঠাতে সোমাই আহি আমাৰ বিচনাতে আমাক দুজনক অস্ত্ৰ শস্ত্ৰ দেখুৱাই যি ভয় ভাবুকি দিলে, মাৰিলে চাবি বিচাৰি। চাবিটো ক'ত থ'লো মনতো নাই, ভয়তে চব পাহৰি গ'লোঁ থোৱা ঠাই। সেই চাবি বিচাৰি আমাক যথেষ্ট মাৰধৰ কৰিলে চাবুলেৰে। আৰু মাইকী মানুহসকলেও আতংকিত হৈছিলে, সেইকাৰণে মনে মনে থাকিব পৰা নাই। মই যদি ধৈৰ্য ধৰি মনে মনে থাকিব চেষ্টা কৰিছিলোঁ যদিও মাইকী মানুহ থাকিব পৰা নাই কাৰণে মাইকী মানুহৰ ওপৰত 2-3জন মানুহে ওপৰত উঠি হাতে মুখে ভৰি বান্ধি নানা অত্যাচাৰ কৰিছিলে। তেতিয়া মই ক'লোঁ যে আমাক নামাৰিব, আমাৰতো ছোৱালীজনী আছে, আমাক মাৰি দিলে কি হ'ব, গতিকে আপোনালোকে যদি ভাঙি চাঙি চব লৈ যোৱাক, আমাক নামাৰিব বুলি অনুৰোধ কৰিলোঁ। মোৰ সহধৰ্মিনী সবিতা ইংটিপি বৰ্তমান চাইক্ৰেটিক প্ৰব্লেমত ভুগি আছে আৰু মোৰ হাতত যি অপাৰেশ্যন হৈ গ'ল সেই যন্ত্ৰণা এতিয়াও আছে। আৰু ঘৰখন যি এতিয়া নিৰ্মম পৰিৱেশ, আমাৰ ভৱিষ্যতৰ প্ৰতি এটা সন্দিহান হৈ পৰিছে। যেতিয়ালৈকে মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নাথাকিব, তেতিয়া সমাজত ভাল কাম কৰা মানুহ ওলাই নাহিব। নিউজ এক্স ৰিপৰ্ট ND24 ডিজিটেল।